সত্ৰলৈ যোৱা ভিডিঅ' এটা দিছো সৰু হয় অলপ দিন আগতে যোৱা দক্ষিণপাট সত্ৰ জয় যাদৱ ৰয় আজি মই মাজুলীৰ দক্ষিণপাট সত্ৰলৈ আহিছো ভিডিঅ'টো একেবাৰে সৰু নিদো বুলি ভাবিছিলো কিন্তু এইটো দিনত এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে আমাৰ অসমত এতিয়া মানে না ব্লগছ বনাব পাৰিছো না টেকনিকেল ভিডিঅ' বনাইছো সেইকাৰণে মই এইটো দিছো আপোনালোকে চাওক এনেকুৱা দিনত অকণমান সত্ৰৰ ভিডিঅ' চাই যদি মনত শান্তি লাভ কৰিব পাৰে তাৰে ভাবি মই এই ভিডিঅ'টো আগবঢ়ালো আপোনালোকলৈ শেষলৈকে চাব এইখনে হ'ল দক্ষিণপাট সত্ৰৰ মূল দুৱাৰ দুই চাইডে আপোনাৰ ফল মূলৰ পৰা আদি কৰি পূজা সামগ্ৰী বিক্ৰী কৰা দোকান দেখিব পোৱা গৈছে আৰু সোমাই আপুনি পাব দুইটা চাইডে পাৰ্কিঙৰ ব্যৱস্থা আছে তেনেকৈ গাড়ী তাত ৰখাই আগলৈ যাবগৈ পাৰিব আগলৈ গৈ থাকিব পিছত নামঘৰ আছে আৰু এতিয়া আপুনি সোঁৱে বাওঁৱে দেখিছে ডাঙৰ দুটা বিশাল ডাঙৰ পুখুৰী ইয়াত আছে আৰু ব্লগচোন এতিয়া আগলৈ গৈ থাকো কি আছে কি নাই গোটেইখিনি দেখাওঁ খুব কম সৰু ভিডিঅ' হয়তো আপোনালোকে চাব দক্ষিণপাট সত্ৰৰ মেইন নামঘৰ ভাগি হ'ল এই ভাগি যোনটো মহো চাইডে আছে ইয়াৰ ভিতৰত গৈ আপুনি ধুনীয়াকৈ জ্বলাব পাৰে মই ভিতৰত একচুৱেলি গৈছিলোঁ যদিও কেমেৰা নিনিলো আপোনালোকে ইয়াত আহিলে এইপিনে আপুনি ধূপ চাকি জ্বলাব পাৰিব আৰু দেখিছে মানুহ অহা যোৱা বহুত কৰি আছে আজি যদিও মানুহ কম বুলিয়ে কৈছে কিন্তু এনেই আপুনি ভাল ৰাস নিচিনা হ'লে বহুত বেছি মানুহ অহা দেখা যায় ইয়ালৈ কিন্তু নামঘৰ নহয় নামঘৰৰ পিছপিনে এটা ঘৰ আছে য'ত ধুনীয়াকৈ টাইলছ লগাই থোৱা আছে নামঘৰৰ যোন মেইন নামঘৰ ভাগি তাত কিন্তু টাইলছ লগাই থোৱা নাই তাত কেঁচাই আছে কিন্তু এইটোহে টাইলছ আছে ইয়াত দেখিলোঁ নামঘৰৰ চাৰিওকাষে আমাৰ ভকতসকল থকাৰ ধুনীয়া সুব্যৱস্থা আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানটোৱেই ভিডিঅ'টো যদিও সৰু পৰিস্থিতি চাই মই নামঘৰৰ ভিডিঅ' দিবৰ কাৰণে এইটোৱে বিচাৰি পালোঁ এইটোৱে মই আপোনালোকক দিলোঁ শেষলৈকে যদি চাইছে তেনেহ'লে আপোনালোকক অশেষ ধন্যবাদ আৰু চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা সংকটৰ সময়ত আপোনালোকে জানেই কি প্ৰিকশ্যনছ ল'ব লাগে হাত ভালকৈ ধুব বাহিৰত নুঘূৰিব একদম লকডাউন কৰি আপুনি ঘৰৰ ভিতৰতে থাকক বাহিৰত নুঘূৰিব আৰু হাত মুখ ভালকৈ ধুই থাকিব তেনেকুৱা মাস্ক লগাব তেনেকুৱা বহুত প্ৰিকশ্যন যিবোৰ ফেচবুকে বা আদাৰ যিবোৰ ছ'চিয়েল মিডিয়া আছে টিভিটো কৈয়ে আছে এইবোৰ একদম আপোনালোকে ভালধৰণে পালন কৰক কাৰণ কেলৈ এই ভাইৰাছটো এতিয়া হৈছে বুলি গমেই নাপাব এনেকুৱা এটা মাৰাত্মক ভাইৰাছ হয় যোনটো আপুনি আপোনাৰ গাত যদি লাগিও গৈছে তেওঁ 14-15 দিনৰ পিছতহে কেতিয়াবা উকাব পাৰে বা ইয়াৰ লক্ষণসমূহ দেখাব পাৰে সেইকাৰণে মই কওঁ যে একদম ছেফ জেগা হ'ল ঘৰত লকডাউন কৰি ৰখি থাকক সেইটোৱে মেইন আৰু ছেফ উপায় বেছি ক'বলগীয়া নাই ইমানটোৱে কৈ মোৰ ভিডিঅ'টো শেষ কৰিলোঁ